পথাৰলৈ আহিলোঁ আজি ধান কাটিবলৈ মানুহজনে ধান কাটি আছে এয়া একেৰাহে 15-20 দিন হ'ল বৰষুণ দিয়ে আছে ধানৰ অৱস্থা চাওকচোন কেনেকুৱা গোটেই ধান এই বতাহ ধুমুহাত মানে ধানবোৰ গোটেই বাগৰি পৰিল ধান একেবাৰে মানে পকি হেৰি হৈ গৈছেগৈ ৰ'দ নাই ধান কাটিবৰ কাৰণে বৰষুণত ধান কাটিব মানে হেৰি পোৱা নাই সময় পোৱা নাই ইমান বেয়া অৱস্থা হৈ গৈছেগৈ ধানৰ মানে কি কৰোঁ সিফালে চাওকচোন ইয়াত দেখিছে ধান কাটিব হৈ গ'ল কিন্তু এই ৰ'দৰ কাৰণে ধান কাটিব পৰা নাই এইখিনি চাওকচোন এইখিনি বেছি পকিছে বহুত বেছি এতিয়া বৰষুণ মানে এতিয়া মানে সন্ধিয়া গৈছেগৈ মানে কি ধান মানে বৰষুণত এই বাগৰি পৰা ধানখিনি এই গাজুলি মাৰিব মানে কঠীয়া পাৰিব পৰা হৈ গৈছেগৈ দেখুৱাই আছোঁ এই বাগৰি পৰা ধানখিনি চাবচোন গোটেই মানে বৰষুণ পৰি ধান বতাহ গোটেই ধান লেপেট খাই গৈছে মানুহজনী ধান কাটিছে আজি ইমান টকা খৰচ কৰি চাওকচোন ধানৰ অৱস্থা কেনেকুৱা এতিয়ালৈ 50,000 টকা খৰচ কৰি ইমানখিনি ধান খেতি কৰিলোঁ কৰি এতিয়া চাওক ধান কাটি চপোৱাৰ সময়ত যদি এনেকুৱা হয় কি হ'ব বাৰু টোটেল 50,000 টকা খৰচ কৰি গোটেইখিনি কৰিলোঁ কৰি মেলি এতিয়া গোটেইখিনি চপাব লাগে ন এইখিনি সময়ত যদি বৰষুণ পৰি থাকে ধানৰ অৱস্থা চাওকচোন এই ধান একদম বাগৰি পৰি লেপেট খাই আছে পানী পৰি থকা ধান এইখিনি ইয়াত আৰু দুই এটাতে গাজুলি আহিছেগৈ কি হ'ব কি কৰোঁ মানে ভাবি পোৱা নাই আৰু এতিয়া আৰু কাটোতে আকৌ খৰচ আছে ন এতিয়া ধানটো চপাওঁতে আৰু তাৰমানে মেক্সিমাম 30,000 টকা এটা খৰচ একেৰাহে 20-25 দিন বতাহ ধুমুহা বৰষুণ হৈ থকাৰ ফলত আজি এই দশা হৈছে ইমানখিনি ক্ষতিগ্ৰস্ত কি কৰোঁ প্ৰায় 1.5 বিঘামান মাটি এনেকৈ লেপেট খাই গৈছে ধান চাওক এইখিনি চাওকচোন কেনেকৈ লেপেট খাই গৈছে দেখিছে ইয়াত যে বৰষুণৰ পানীটো যেতিয়া ৰৈ যায়গৈ ন তেতিয়া এই যিটো ধানৰ টোপটো পানীত পৰি থাকে এইটো গজালি ইয়াতে গজালি নিদিয়ে এইফালে চাওক এইফালে এইখিনি কাটিব এয়া কাটিব হৈছে পৰাই তালৈকে এইখিনি গোটেইখিনি হালধীয়া হৈ থকালৈকে তালৈ এইখিনি গোটেইখিনি কাটিব হৈছে কালিলৈকে গোটেইখিনি মেচিনেদি গোটেইখিনি কটাই দিব লাগিব আৰু আজি ৰ'দ দিছে এই 20-25 দিনৰ মূৰত আজি ৰ'দ দিছে যদি কালিলৈ এনেকুৱা ৰ'দ হৈ থাকে তেতিয়া কালিলৈ গোটেইখিনি মেচিনেৰে কটাই দিয়া হ'ব ধান কটা এই মেচিনটো ফোন কৰা হৈছে বাৰু আবেলিলৈ কাটি দিয়া কথা কৈছে কি হয় নহ'লে আবেলিলৈ নহ'লে খালি মৰ্ণিঙলৈ গোটেইখিনি কটাই দিয়া হ'ব ইমান কষ্ট কৰি পাছত যেতিয়া নেকি খেতি এখন চপোৱাৰ সময়ত এনেকুৱা হয় ন মনত কিমান দুখ লাগে চাওকচোন বাৰু এনেকুৱা টকা পইচা খৰচ কৰিছোঁ সেইটোতো বেলেগেই কিন্তু নিজেও ইয়াত ইমান কষ্ট কৰিছোঁ কষ্ট কৰাৰ পিছত যেতিয়া এই খেতিখন চপোৱাৰ সময় হয় তেতিয়া এনেকুৱা অৱস্থা হ'লে বহুত দুখ লাগে চাওকচোন দেখিছে গোটেই ধান কাটিব হৈছে